আপোনালোকক স্বাগতম জানাইছোঁ মোৰ ইউটিউব চেনেলৰ তৰফৰ পৰা। মই এই কাৰণে আজি এটা ভিডিঅ' বনালোঁ। এইটো চাওক, মোৰ ছোৱালীটো ছেপ্টেম্বৰৰ 14 তাৰিখত 2022 চনত জন্ম পাইছে। তো মোৰ ছোৱালীটোৰ কাৰণে ভাল এটা নাম লাগে। মই নাম এটা ৰাখিছোঁ, কিন্তু আপোনালোকৰ ওপৰত মই এটা দায়িত্ব দিলোঁ, যাতে আপোনালোকে মোৰ ছোৱালীটোৰ কাৰণে ভাল এটা নাম চিলেকশ্যন কৰি দিয়ে। আৰু মানুহে যাতে কয় যে ছোৱালীটোৰ নাম বহুত ধুনীয়া এটা নাম ৰাখিছে। এইটোৱে কথা, আপোনালোকক ৰিকুৱেষ্ট কৰিছোঁ, ভাল চাই এটা নাম দিব, কিন্তু নামটো ইছলামিক নাম হ'ব লাগিব। কাৰণ মই ইছলাম ধৰ্মৰ মানুহ, সেইকাৰণে নামটো ইছলামিক হ'ব লাগিব। নামটো শুনি যাতে ভাল লাগে এনেকুৱা এটা নাম দিব। ঠিক আছে দোস্ত। চ' থেংক ইউ ভেৰি মাছ। আপোনালোকে চাই থাকক মোৰ ছোৱালীটো কেনেকৈ ধুনীয়াকৈ খেলি আছে। আপোনালোকৰ চালে নিশ্চয় মৰম লাগিব। আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই দিব, আৰু ভিডিঅ' চোৱাৰ শেষত এটা লাইক কৰি দিব। চ' থেংক ইউ ভেৰি মাছ। কোনে মাৰিছে? দাদাই মাৰিছে? কোনে মাৰিছে? দাদা ক'ত গৈছে? দাদাক মাতি দিয়াচোন, মই দাদাক মাৰিম। তোমাৰ দাদা বহুত বেয়া। না কান্দিব নালাগে আম্মা, কান্দিব নালাগে। মই ল'ম তোমাক এতিয়া। তোমাক লৈ মই ফুৰিব যাম। তুমি ফুৰিব যাবা? আমাক মাতি লৈ আহ। আম্মা ক'ত গৈছে তোমাৰ? অ' আম্মু, কি কৰি আছা তুমি আম্মু? অ' ইয়াছিৰৰ ভণ্টি হয়। আম্মা ইপিনে চোৱা। 1 2 3 ইয়া। আম্মু কি খাবা তুমি? চকলেট খাব? চকলেট? তোমাক চকলেট নিদিওঁ। মই ভণ্টিকহে দিম ডেইৰী মিল্ক। ভণ্টি ডেইৰী মিল্ক খাব, মই 2টা খাম। তোমাক এটাও নিদিওঁ। বদমাছ। তোক কোনে দিব? তই ডাঙৰ হ'লে কিনিবি। তোক দিব কোনে? পইচা কোনে দিব তোক? হা? অঁ, ভণ্টিক তুমি কিনি দিবা? ঠিক আছে, সেইটো ঠিকে আছে, কিন্তু তোমাক পইচা কোনে দিব? মই দিম। অঁ, ডাঙৰ হ'লে তুমি দিবা যে, ঠিক আছে। মোৰ কাৰণে আনিবা মাজে মাজে, খালি ভণ্টিক দিলে নহ'ব। আম্মা ইপিনে চোৱা। টোপনি লাগছে, ঘুমাব। ইয়াছিৰৰ ভণ্টি ঘুমাব। দে ভণ্টিক এটা চুমা দিয়া। বাছ থেংক ইউ। লোৱা উঠা।